Welcome back to my YouTube channel. আপোনালোকক স্বাগতম জনাইছো সুনীলতৰ ঘৰৰ পৰা আৰু এই হৈছে সুনীল আপোনালোকে এই চাব পাইছে সুনীলে ইফালে কাপোৰ পিন্ধি আছে আৰু সুনীলতৰ ঘৰৰ পৰা আপোনালোকক স্বাগতম জনাইছো আজি আমি বৰগাং সেন্টাৰ গৈ আছো মানে বৰগাং সেন্টাৰত এটা স্কুল আছে যাৰ নাম হৈছে ঠিকু মানে শংকৰদেৱ ঠিকু নিকেতন আৰু তাতে মানে বীৰ বিৰছা মুণ্ডাৰ জয়ন্তী উদযাপন কৰা হৈ আছে আৰু আপোনালোকে জানে বীৰ বিৰছা মুণ্ডা কোন হয় এজন মানে ফ্ৰীডম ফাইটাৰ বুলি ক'ব পাৰি আৰু তাৰে মানে আজি জয়ন্তী শংকৰদেৱ ঠিকু নিকেতনত উদযাপন কৰা হৈ আছে আৰু আমি ভাবিছো যে আজি সকলোৱে মিলি আমাৰ বন্ধুসকল কাৰ্তিক সুনীল সবে মিলি তাত যাম আৰু তাত মানে কিছুমান নতুন নতুন কথা শিকিবলৈ পাম আৰু সেয়ে মই ভাবিছো যে এই ভিডিঅটো মানে ইয়াতে দীঘল নকৰো তাত গৈ আপোনালোকক জি পাৰো মানে ভাল ভাল কথাখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো বলকচোন আজিৰ এই ভিডিঅটো আৰম্ভ কৰো বন্ধুসকল এয়া আমাৰ যিসকল ফ্ৰেণ্ড সকল আহি পাই গলে এয়া হৈছে সুনীল আপোনালোকে চাইছে তাৰপিছত এয়া কাৰ্তিক মই আপোনালোকক কৈছিলো কাৰ্তিক আহিব বুলি এয়া কাৰ্তিক বাইক ওলাই আছে আৰু আমাৰ লগত আছে তপিল তো বলক আমি তাত গৈ আপোনালোকক দেখাম বলক বন্ধুসকল ফাইনালি আমি আহি পাই গলো আৰু আপোনালোকে এয়া চাওক ভিতৰৰ দৃশ্যবোৰ আপোনালোকক মই দেখাই আছো আপোনালোকে চাও পাইছে এয়া প্ৰগ্ৰাম ইমান ধুনীয়াকৈ পতা হৈছে মানে একদম ক'বই নালাগে আপোনালোকে চাওক আৰু এনজয় কৰক এনজয় আমি ভাৰতবৰ্ষৰ কিছু কিছু ক্ষেত্ৰত দুৰ্গতীয়া বুলি ক'ব লাগিব বিবেকানন্দৰ ক্ষেত্ৰত এই চাওক খুব কম সময় পালে তেওঁ সো ফাইনালি ফ্ৰেণ্ডছ আপোনালোকে চাও পাই আছে প্ৰগ্ৰামৰ মাজতে আমাৰ কাৰণে মানে খাবৰ কাৰণে চাহ খাবৰ কাৰণে এয়া চিংৰা আৰু পপ লৈ আহিলে আৰু লগতে চাহ লৈ আহিলে তো আৰু বন্ধুসকল আপোনালোকে চাই আছে ইয়াত ঝুমৰ ডান্স পুৰা ধামাকা চলি আছে আৰু ইয়াৰ মাজতে মই কেমেৰাখন একদম সন্মুখত লৈ গৈছোঁ কাৰ্তিকে মোৰ ওচৰতে আছে আৰু কাৰ্তিকৰ ওচৰৰ পৰা মই আপোনালোকক দেখাই আছোঁ ইয়াৰ চাইডত ডান্সবোৰ মানে ঝুমৰ ডান্স এনজয় ফাইনালি ফ্ৰেণ্ডছ এনেদৰে ঝুমৰ ডান্সবোৰ আপোনালোকে চালে ঝুমৰ ডান্সটো শেষ হোৱাৰ লগে লগে আমাৰ প্ৰগ্ৰামটো সামৰণি মৰা হ'ল আৰু মই বৰ্তমান আহি পাই গ'লোঁ ঘৰত কাৰ্তিকহঁতে গুচি গ'ল ঘৰত আৰু মই ঘৰত আহি গ'লোঁ আৰু ঘৰত আহি মই আপোনালোকক কৈ আছোঁ যে যদি আপোনালোকে সঁচাকৈ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে সঁচাকৈ যদি এনেকুৱা ভাল ভাল প্ৰগ্ৰামত গৈ যদি কিছুমান কথা শিকিব বিচাৰে তেনেহ'লে নিশ্চয় এনেকুৱা প্ৰগ্ৰামত যাবলৈ চেষ্টা কৰিব কিয়নো এনেকুৱা প্ৰগ্ৰামৰ পৰা আমি বহুখিনি কথা জানিব পাৰিম চ' বন্ধুসকল যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ টাটা বাই বাই